হেল্ল' মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল কাৰী পট এণ্ড ব্লগছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বনাব লৈছোঁ কাজলি মাছ। এই মাছটো বাৰু আপোনালোকৰ ফালে কি বুলি কয়? আমি কিন্তু কাজলি মাছ বুলি কওঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে মই নতুন ভিডিঅ' দিলে আপোনালোকে ন'টিফিকেশ্যন পায় আৰু ভিডিঅ'বিলাক চাব পাৰে। বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই মাছখিনিত নিমখ আৰু হালধি এনেদৰে সানি লৈছোঁ। দুটা চাইডতে লগাই দিছোঁ নিমখ আৰু হালধিবিলাক মাছত। নিমখ আৰু হালধি প্ৰায় মোৰ লগোৱা হৈ গ'ল। আৰু মাছখিনিত মই কি মছলা ব্যৱহাৰ কৰি পেলাই বনালোঁ তাকেই প্ৰথমতে দেখাইছোঁ। দুটা মিডিয়াম চাইজৰ পিঁয়াজ লৈ লৈছোঁ, সোৱাদ অনুযায়ী নিমখ, কেঁচা জলকীয়া আৰু হালধি। আৰু লৈ লৈছোঁ সৰিয়হ গুড়ি। এইখিনি মোৰ শুকানকৈ গুড়ি কৰি ৰখা আছে, শুকান জলকীয়া দি পেলাই। যদি আপোনালোকৰ এনেকৈ সৰিয়হ গুড়ি কৰা নাই তেতিয়াহ'লে আপোনালোকে ভিজাই পেলাই পেষ্ট বনাই ল'ব। এইখিনি অকণমান গোটা গোটা আছে বাবে মই আৰু অকণমান পেষ্ট বনাই ল'লোঁ। এয়া মোৰ পেষ্ট ৰেডি হৈ গৈছে। বলক এতিয়া আমি বনাওঁ। এয়া বনাবৰ বাবে মই কেৰাহীত তেল দি দিছোঁ আৰু যিখিনি পিঁয়াজ কাটি ৰাখিছিলোঁ সেইখিনি প্ৰথমতে ইয়াত দি দিলোঁ। আৰু পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে এনেদৰে ভাজি থাকিলোঁ। এইখিনি দেখিছেনে, পিঁয়াজখিনি প্ৰায় ভজা হৈ গৈছে। মই নিমখ আৰু হালধি দি দিছোঁ ইয়াত। আৰু যিখিনি সৰিয়হ পেষ্ট কৰি ৰাখিছিলোঁ সেইখিনি প্ৰথমতে ইয়াত দি দিলোঁ। আৰু সৰিয়হ পেষ্টখিনি দিয়াৰ পিছত মই 2 মিনিটমান সময় এনেকৈ ভাজিছোঁ। দেখিছেনে, লাহে লাহে এটা কালাৰ আহি গৈছে। এনেকৈ ৰঙচুৱা হোৱালৈকে ভাজিব। এতিয়া মই ইয়াত দি দিম পানী। অকণমান পানী দি দিছোঁ যাতে মছলাটো পুৰি নাযায়, সেইবাবে পানী দি দিলোঁ। আৰু পানীখিনি শুকোৱালৈকে এইখিনি মই এনেকৈ ভাজি থাকিলোঁ। পানীখিনি প্ৰায় শুকাই গৈছে। ইয়াত মই মাছবিলাক দি দিম। মই মাছখিনি দি দিয়াটো দেখুৱাই দিয়া নহ'ল, অকণমান ভিডিঅ'টো পটককৈ কাট হৈ গ'ল। মাছখিনি দি পেলাই অকণমান সময় ভাজি পেলাই আকৌ পানী দি দিছোঁ। দেখিছেনে, এই মাছটো খুব বেছি পাতল হয়, তো পুটুককৈ সিজি যায়, বহুত বেছি পানী দিব নালাগে। আপোনালোকে যদি কেঁচা মাছ খাব নোৱাৰে তেতিয়াহ'লে মাছটো অকণমান ভাজি ল'ব পাৰে। মই কেঁচাকৈ খাব পাৰোঁ বাবে কেঁচাকৈ দি দিছোঁ। আৰু কেঁচাকৈ খাবলৈ বহুত বেছি ভাল লগা হয়। আৰু ইয়াত দি দিলোঁ মই কেঁচা জলকীয়া। এইখিনি প্ৰায় হৈ গৈছে। এতিয়া নমাই লৈ পেলাই আপোনালোকক দেখাইছোঁ। যদি এইটো পদ্ধতিৰে আপোনালোকে কেতিয়াও বনাই খোৱা নাই, এদিন বনাই খাই চাব পাৰে। আৰু বনাই খাই কেনেকুৱা লাগে সেইটো কিন্তু জনাব নাপাহৰিব। দেখিছেনে কি ধুনীয়া কালাৰ আহিছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। আজিলৈ সামৰিছোঁ। আকৌ নতুন